Hello everyone, welcome to my another video. আজি বনাম মই এয়া কচু থুৰিৰ তৰকাৰী। এয়া দেখিছে তাৰ কাৰণে মই কচুখিনি ধুনীয়াকৈ চফা কৰি কাটি লৈছো, ৰঙালাও কাটি লৈছো, পিয়াজ কাটি লৈছো। এয়া কেৰাহীখনত তেল গৰম হৈছে, তাতে দুটামান মিঠি গুটি ফোৰণ দিছো, তাৰ পিছত পিয়াজ, তেজপাত, তাৰ পিছত শুকান জলকীয়া দুটা দি পেলাই ধুনীয়াকৈ এয়া লৰাই লৈছো। Slightly golden color হলত এয়া ভাজি হৈ গল, অকমান slightly golden color হ'ব ধৰিছে। এতিয়া মই ইয়াতে দিম কাটি থৈ দিয়া ৰঙালাও। এয়া এপিস ৰঙালাও মই সৰু সৰুকৈ কাটিছো আৰু এনেদৰে দি দিছো। এয়া এতিয়া অকমান ভাজি লম ধুনীয়াকৈ। তাৰ পিছত মই এতিয়া মছলা ৰেডি কৰিম। চাও আহকচোন কি মছলা দিছো। এয়া কচুখিনি এনেদৰে কাটি ধুই ৰেডি কৰি লৈছো। এয়া বাটি এটা লৈছো, তাতে মই দিছো চাখোৱা চামুচেৰে এয়া জিৰা, ধনিয়া পৰিমাণটো দেখাই পাইছে আপোনালোকে, ভালদৰে দেখুৱাইছো। তাৰ পিছত এয়া নিমখ, এয়া হল আদা নহৰুৰ পেষ্ট। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। হয়তো কিছুমানে নিমখ বেছিকে খায় আৰু কিছুমানে একেবাৰে কমকে খায়। তাৰ পিছত দিছো মই অকমান হালধি। এতিয়া মই এইখিনি ধুনীয়াকৈ পানীৰে অকমান গুনগুনীয়া গৰম পানীৰে ধুনীয়াকৈ মিক্স কৰি লম। পেষ্ট এটা বনাই লম। এয়া হৈ গল। এতিয়া মই কেৰাহীখনত দি দিছো মছলাখিনি। এয়া অকমান লৰাই দিম। এয়া পানীখিনি হুইলত এয়া তেল এৰিব ধৰিছে মছলাখিনিয়ে। তেতিয়া মই এয়া কাটি থৈ দিয়া কচুখিনি ধুনীয়াকৈ দি দিছো। এয়া হল নীলকচুৰ থুৰি আৰু দুধ কচুৰ থুৰি, যি কচু নেকি গলত কেতিয়াও নধৰে, তথাপিও মই গৰম পানীৰে ধুই দিছো ধুনীয়াকৈ। এয়া তাৰপিছত ঢাকনি এখন মাৰি ধুনীয়াকৈ থৈ দিব। নিজে এয়া পানী ওলাবলৈ আৰম্ভ কৰে। অকমান লৰাই দি আৰু ঢাকনি মাৰি দিব আৰু লৰাই দিব। এনেদৰে কেইবাবাৰ মান কৰিব। পানী কিন্তু একেবাৰে নিদিব আৰু লৰাই দিবলৈ নাপাহৰিব। দেখিছে ইমান ধুনীয়াকৈ এয়া পানী উঠিছে। এয়া প্ৰায় ৰেডি হৈ গল। এয়া দেখিছে ৰেডি হৈ গল। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহলে প্লিজ লাইক, কমেণ্ট, ফলো এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং। থ্যাংক ইউ ভেৰি মাচ।